কবিৰাজ কবি কিশোৰ বড়ো। জুলুঙাত বনপাত শিপাৰ সংমিশ্ৰিত আখৰি, খেলেঙি মুখত গুজি পিতাকে সপি দিয়া মায়াঙৰ আহুতি বুৰঞ্জী, পাঁচটা কৰিলে যেন ৰোধ কৰিব মৃত্যুৰ ঘড়ী। গ্ৰহণীৰ গ্ৰহেটানি শিপৈলৈ নিব খোজা গয়াৰ ভাৰসা নতহিৰ কৰি, কপালৰ স্পষ্ট ৰেখা ধোৱাই ধৰা চকুত অভিজ্ঞতাৰ পুৰত কথা। সন্ধিয়া চোতালত পীৰাত বহি বানবাতিৰ ফিকা চাহত শোহা মাৰি কয়, বোলো দেহা থাকিলেহে বেহা, নৰাণৰ পুতেকৰ গাত কিনো লাগিল লেঠা, ৰৌজাল বৌজাল পৰিয়ালটোৰ ধন যেনে নৰিয়া। মুখে মুখে কিছু গুজব চৰ্চা, অলৌকিক আজব কথা। নামঘৰৰ চোতালত বহিল উত্তপ্ত মেঘ, খেলৰ খেলত কবিৰাজৰ এঘৰীয়া যেন। নৰিয়া পৰিয়ালৰ ৰগীয়া হোৱা, ৰাতি দুপৰতো গৈ বিঢেকীয়াৰে মনে প্ৰাণে আৰোগ্য কামনা কৰা, ৰোগীয়াৰ মূৰত ভৰণ জলপতি দি আলপৈচান ধৰা কবিৰাজ সকলোৰে আছিল বুকুৰ কুটুম। এনেকৈ এঘৰীয়া এলাগী হৈও মনত পুহি ৰাখিছিল, বুঢ়া ভকতক মাতি এদিন নাম প্ৰসংগ পাতিব, নৈবেদ্য আগবঢ়াই দীঘল সেৱাৰে সমাজৰ সামাজিকত সোমাব। নভবাকৈয়ে ঘটি গ'লনে বহু ঘটনা। বিধাতাৰ বিধি, প্ৰবাদ আছে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। বুঢ়া মেঠাই কয়, কপালৰ লিখন নহয় খণ্ডন।